ওলাই বোলে বাইক এখন পালেও হলো তাই এই কি মুখ মেলি আছো বস্তা খুল তাই হাইলাক লখিমী তাইৰ নামে জহেহে এই বাইকখন আহিল গতিকে পলম নকৰি সোনকালে বিয়াৰ দিন ঠিক কৰ ৱাহ তেনেহ'লে নৱমীৰ লগত মোৰ বিয়া ফাইনেল মাঘ ফাগুন 6 আৰু শুন তই বাটে বাটে মেল মাৰি মাৰি গৈ নাথাকিবি চিধাই তালৈ যাবি আৰু চিধাই ঘৰলৈ আহিবি হ'ব দে আহিম দে ও কল ঐ তই উকুনি মাৰি লিখিবি নে এই বৰগছৰ তলত যে গৰুজনী এৰাল দি থৈ আহিছো দুপৰীয়া আগত পানী খুৱাই থৈ বাইক চলাই আগতে চিধা হৈ খোজকাঢ়িবলৈ শিকচোন তাৰপিছত বাইক চলাবি বাইক চলাই এই ভগা ট্ৰেক্টৰ কলৈ যাম পানী খুৱাব যাওঁ তই যোগেন বটালোৱা নহয় জানো হয় চিনি পাইছো আচ্ছা তোৰ এই বেমাৰটোৰ ট্ৰিটমেণ্ট কৰা নাই নেকি ট্ৰিটমেণ্ট নাই কৰা কিয় নাই কৰা ট্ৰিটমেণ্ট কৰা নাই মই যাওঁতে হয় নি ল'ৰা তুলিব জানে ট্ৰিটমেণ্ট কৰিব নাজানে ন ল'ৰা চেচ বনাই দিলে চেচ কৰি পেলালে ল'ৰা বিহু নাচিব জানো বিহু জানো ঠিক আছে নাচোন গান নাগালে কেনেকে নাচিম ৰাম গান মই গাই দিম নহয় মুখতে মই গাই দিছো তই নাচ নাচিম দে চুলাই নোখোৱাকৈ থকাটোৱে ভাল মনুষ্য খাই সদায় বমি কৰাত বিষাই যায় মই ঠিক কৰি পেলাম নহয় মই আয়ুৰ্বেদিকৰ মানুহ ল'ৰা চেচ বনাই দিলে ল'ৰা ফিটিং হৈ যাব মই ফিটিং কৰি পেলাম ল'ৰা হিৰো বনি যাব আকাশদ্বীপ তেহেলে যাব ঘূৰি মানে ভয় নকৰিবা নকৰো মই আয়ুৰ্বেদিক চাওঁ ঘূৰা একো নহয় ল'ৰা চেচ বনাই পেলালে ফিটিং কৰি দিম একো নহয় মই আয়ুৰ্বেদিক ঘূৰা চেচ কৰি পেলালে ল'ৰা চেচ ল'ৰা চাওঁ ল'ৰা চেচ বনাই পেলালে এতিয়া চিঞৰিলে হ'ব নেকি ল'ৰা বনাই দিম ৰ'বা ঘূৰা কঁকাল ঘূৰা এতিয়া লাহে লাহে অলপ কষ্ট কৰা কৰি পেলাম ল'ৰা উঠিয়ে ভাল হৈছে মুখটো ল'ৰা চেচ কৰি পেলালে ল'ৰা তুলিব জানে ট্ৰিটমেণ্ট কৰিব নাজানে ল'ৰা চেচ মই ভাল হৈ গ'লো ভাল হৈ গ'লো মানে ল'ৰা জিৰ' আছিলি হিৰো বনাই দিলোঁ কৰি দিয়া তাক ল'ৰা ফিটিং হা চেচ কৰি পেলাইছিল ল'ৰা ট্ৰিটমেণ্ট কৰি দিলোঁ আচ্ছা এতিয়া কথা হ'ল কি গান গাব জানা নব মোলৈ এজনী ছোৱালী চালি নে না ল'ৰা ঠিক কৰি পেলালে প্ৰথমে মোৰ বিশ্বাসে হোৱা নাছিল নহয় সেইটো লটাৰী বাইক পাছতহে আপোনাৰ ছোৱালী কিন্তু সাক্ষাৎ লখিমী চাওকচোন বিয়াখনো ঠিক হোৱা কিমান দিন হৈছিলে আহিলেই নহয় বাইক এই কথাতে কয় নহয় পুৰুষৰ কপালে জন তিৰোতাৰ কপালে ধন নে কি কোৱা জোৰা কিন্তু পাব জোৰা দেই দেউতা আপুনি ভাত পানী খাই গৈ থাকিব মই এখন অলপ প্ৰেক্টিছ কৰি আহোঁ এই বাইকখন ময়ো শিকিহে ল'ব লাগিবহে আপুনি কেতিয়াবা কাজে সকামে দুইটাই গৈ এপাক মাৰি আহিব পাৰিম আকৌ আপুনিও যে আৰু দেই
কামনারে জপনা তুমি খুলি দিয়া না কামনারে জপনা তুমি খুলি দিয়া না যৌবনরে খাজানা তোমাকে দিওয়ানা দুবাহুর মাঝতে রখাবতি লুয়া 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 লুয়ানা বিজুলি মারিব তোমার দেহাত কাকলে নাহিবা আতৰি যোৱা বিজুলি মাৰিব তোমাৰ দেহাত কাকলে নাহিবা আতৰি যোৱা কামনারে জুই জৰিছে আজি কিনো ভাবিছা দূৰতে থাকি কিনো ভাবিছা দূৰতে থাকি কামনারে জুই জৰিছে আজি কিনো ভাবিছা দূৰতে থাকি কিনো ভাবিছা দূৰতে থাকি আহা 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 কাষলে চাপি চাপি না 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 নাহিয়া মোৰ সাথী ফুটি দুবাহুৰ মাজতে ৰখাবতি লুৱা 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 লুৱানা বিজুলি মাৰিব তোমাৰ দেহাত কাষলে নাহিবা আতৰি যোৱা বিজুলি মাৰিব তোমাৰ দেহাত কাষলে নাহিবা আতৰি যোৱা সপোনা তৰি দি থক নামিলে সুমাকি দিবা গোলাপী উঠতে সুমাকি দিবা গোলাপী উঠতে সপোনা তৰি দি থক নামিলে সুমাকি দিবা গোলাপী উঠতে সুমাকি দিবা গোলাপী উঠতে আহা 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 কাষলে চাপি চাপি না 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 নাহিয়া মোৰ সাথী ফুটি দুবাহুৰ মাজতে ৰখাবতি লুৱা 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 লুৱানা বিজুলি মাৰিব তোমাৰ দেহাত কাষলে নাহিবা আতৰি যোৱা বিজুলি মাৰিব তোমাৰ দেহাত কাষলে নাহিবা আতৰি যোৱা কাষলে নাহিবা আতৰি যোৱা অ মাজনী মাজনী পিতাই তই আহিলি অ আহিলো তোৰ ভাগ্যই ভাল বুজিছ কি যে চিকচিকীয়া বাইক তাতোতকৈ ভাল খবৰ এটা আছে নহয় কি আমাৰ অকল ভাল হৈ গ'ল সঁচাই কিটা ক'ত মনৰ ফূৰ্তিতে ক'ব নোৱাৰা হৈ ঘূৰি ফুৰিছে
ting tidak ting tidak ting tang tuk ting tidak ting tidak ting tang tuk ting tidak ting tidak ting tang tuk tidak এই চাও এফালে চোন এফালে আও ting tidak ting tidak ting tidak ting ক কি হল সুৰ খুৱাবলৈ তই কিবা মাইকী মানুহ নেকি চাও এফালে এই কেছটো কি কেছটো হৰিধন হৰিধন বা চৰকাৰৰ যে কিটি পাৰো দেই চৰকাৰ নহয় আমাৰ যে হৰিধন অ' বতহু পুতেক সেই হৰিধন আজিকালি সি আকৌ গুৱাহাটীত থাকে আয়ুৰ্বেদিক নে কিবা শিকি আছে তমিনে কিলে মোক ভাল কৰি দিলে আয়ুৰ্বেদিক বা ঐ তই একেবাৰে হিৰো হৈ গলি মই আহো দেই শুনচোন বা চৰকাৰৰ যে কিটি পাৰো দেই কৃষ্ণ কৃষ্ণ এফালে বাঘ এফালে লৰা ভালে ইয়াত কোনো ভাল হ'ব নালাগে বুজিছা দিহিলাং 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 লীলাং খিলিলাং 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 লীলাং বৰ্তা অ বৰ্তা কিহৰ দিহিলাং আপোনাৰ হ'বলগীয়া জয় বাইকৰ পিছিলাং মানে এক্সিডেণ্ট মিছা কথা নকবি এই মাত্ৰ মই তাৰ ঘৰৰ পৰা আহিছো বিশ্বাস হোৱা নাই যদি চাই আহিবগৈ চিভিলতে পৰি আছে মই আহিলোঁ মাজনীও তই ঘৰতে থাকচোন মই খবৰটো লৈ আহোঁগৈ ব্লাড দিব লাগিব তুমি দিবা মই নহ'ব ছাৰ মোৰ মেলেৰিয়া আছে তুমি দিবা তোমাৰ টিভি আছে টিভি তেনেহ'লে কোনে দিব তেজ ছাৰ এই মই এটা কথা ভাবিছোঁ ছাৰ তেজ নিদিলেতো মানুহটো মৰি যাব মৰিব মানে মাত্ৰ 10 মিনিট বেলেগ তেজ দিওতো মানুহটো বচাব পাৰি বেলেগৰ কথাই ভাবি আছিলোঁ কোনেও নিদিয়ে তই দিবি তেজ তই দিবি মই মানে মানুহৰ কথা ভবা নাছিলোঁ ছাৰ তেন্তে নহয় মানে জীৱ জন্তুৰ তেজ দি চাব নেকি ছাৰ কি ছাৰ প্ৰয়োগ কৰি চোৱাত কি আপত্তি আছে সাকসেস হলেতো আপোনাৰেই নাম হ'ব তাকেই তো ইমান সময় কোৱা নাছিলি কিয় যা যি জীৱনটো পাও লৈ আ ৰৈ আছে কত যা দেখা নাই গা ধুব সোমাইছো
নেদেখা নেকি হে কুকুৰ কি কুকুৰ নহয় মোক কুকুৰ লাগে মইতো কুকুৰ নহয় তোৰ ভিনিয়া অসুখটো ভাল পালেনে ভালে গ'ল এতিয়া খালি বিয়াহে পাতিব লাগে আৰু বিয়া এই কাৰ বিয়া এই কাৰ মোৰ আকৌ তোৰ কিয় নোৱাৰিম নেকি জানো পাৰ নোৱা তইহে জানো চিন্তা নাই এতিয়া খালি বিয়ালৈ মাতিম যাবিহে এইফালে আছো কালি মই তোৰ সেই মোমাহঁতৰ গাঁৱলৈ গৈছিলো বাসবৰিলৈ বাসবৰিত মোৰ মামা ঘৰ বৰঙা বাইথে এইটো যে ঘৰ যোৱাই গৈছিল সেইটো নকবি আৰু চৰকাৰৰ যে দুখ আৰু দেই চৰকাৰ দুখৰ কথাটো আচল কথাটো ক সেই আচল কথাটোকে ক'বলৈ গৈ আছো ক তোৰ সেই মোমাইৰ ল'ৰাটোৰ সেই তোৰ সৈতে একে বেমাৰ এনেকুৱা তেনেকুৱা তাৰপিছত তোৰ সেই কোনোবা এটা সেই চিনাকি মানুহ আছিল নহয় কি আছিলে হৈধন এই তই সেই হৈধনক লৈ গৈ পাৰিলে এপাক যাচোন বেমাৰটো ভাল কৰি থৈ হৈধন নালাগে মই অকলে পাৰিম আচোন মোপাই অকণমান এই হেৰি নহয় এই আৰু এটা কথা হ'ল নহয় বুজিছ তোৰ মোমাইৰ মানে কি ক'বলৈ লাজেই লাগে নহয় কথাটো কচোন কথাটো মানে কি হ'ল গম পাইছ নাই তোৰ সেই খুলখালেকজনীৰ লগত এই কিবা লেটি পেটি বোলে বুজিছ গোটেই গাঁৱত একেবাৰে বুবা চলি আছে নহয় কথা চৰকাৰৰ যে আৰু লেটি পেটিবোৰ দেই কথাটো মই আগতেই জানো তই জান তথাপিতো চৰকাৰে অলপ কণ্ট্ৰল কৰিব লাগিছিল দেচোন হা মইনা কথা এটা শুনা মইনা কথা এটা শুনা মইনা কথা এটা শুনা মইনা কথা এটা শুনা এই বেলি বিহুতে তোৰে লগতে ফুৰিবলৈ যাম মই গুৱাহাটীলে এই বেলি বিহুতে মোৰে লগতে ফুৰিবলৈ ওলাবি গুৱাহাটীলে মইনা কথা এটা শুনা মইনা মোৰ কথাটো শুনা চুইজাৰ পিন্ধিবি চকুত চশমা লগাবি হাতত পিন্ধিবি ঘড়ী ঘড়ী মোবাইল ফোন কিনিবি কাণত লৈ ঘূৰিবি হেলো মাৰিবি
পিন্ধিবি চকুত চশমা লগাবি হাতত পিন্ধিবি ঘড়ী ও ঘড়ী মোবাইল ফোন কিনি দি কাণত লৈ ঘূৰিবি হেলো হেলো মাৰিবি ধাবাত ঘুমায়া 2 পেক মাৰি দিম ধাবাত ঘুমায়া 2 পেক মাৰি দিম কি যে লাগিব মজা কি যে জমিব জানা কি যে লাগিব মজা কি যে জমিব জানা ও মইনা কথা এটা শুনা ও মইনা মোৰ কথাটো শুনা মনৰে পদুলি উদুলি মুদুলি তোমাৰ কথাকে ভাবি ভাবি ও ৰাতি ৰাংঢালিক নকবি মৰমৰ ফুল খালি কলিজাখন খাব ফালি ও চিঙি মনৰে পদুলি উদুলি মুদুলি তোমাৰ কথাকে ভাবি ভাবি ও ৰাতি ৰাংঢালিক নকবি মৰমৰ ফুল খালি কলিজাখন খাব ফালি চিঙি বহাগৰ মাহতে তোকো বিয়া পাতিম বাহিৰৰ লগতে তোকো ঘৰত ৰাখিম মৰমৰ ফুল খালি নহ'লে ডিঙিত ল'ম ৰচি মৰমৰ ফুল খালি নহ'লে ডিঙিত ল'ম ৰচি ও মইনা কথা এটা শুনা ও মইনা কাণ পাতি শুনা এই বেলি বিহুতে তোৰে লগতে ফুৰিবলৈ যাম মই গুৱাহাটীলে এই বেলি বিহুতে মোৰে লগতে ফুৰিবলৈ ওলাবি গুৱাহাটীলে ও মইনা কথা এটা শুনা ও মইনা কাণ পাতি শুনা ঘূৰি নুফুৰিবি বিছত ডাবল দি বহি থাকিব বাপে ৰাংঢালি বুকুত হানমাৰি কথা নকবি মোক মোৰ মনটো আজি অলপ বেয়া লাগি আছিল আৰু সেইকাৰণে নিজে আকাশজীৱ হৈ মানে বৰষাৰাণী মানে মৰমৰ খুল খালি অলপ মানে ডেন্স কৰি আছো বেয়া পাইছে নেকি তই অ বাই দুখ নকৰিবি মোৰনো আৰু আপোন বুলিবলৈ কোন আছে হয় দুখ নকৰি ইমান মৰম ছাগলীৰ পোৱালিটো বেছি এহপা লটাৰী টিকট কাটিলে কিন্তু এটাও নালাগিল মোৰ ধন গ'ল জন গ'ল ভিতৰে লটাৰী নালাগিল কিনো হ'ল মই ফুটা কবৰটো ভিতৰে তোৰ নামৰ কাটা কানো লগা নাই এবাৰ লাগু পুৰা চিয়ৰ একদম গ্যাৰাণ্টি আছে এবাৰ ফুকাইল নামত কাটিম এবাৰ পুৰা গ্যাৰাণ্টি পুৰা লাগি যাব লটাৰী টিকেট মোৰ বাহাদুৰি আছে মোৰ বৰদা কি খবৰ গোটেই অঞ্চলটো ড্ৰাগছ ব্যৱসায় ভৰি পৰিছে খাব হ'ব সময় নাই পিছে ধৰিব পাৰিছে না নাই এতিয়ালৈকে ধৰিব পৰা নাই কিন্তু পুলিচৰ চকুত ধুলি দি সিহঁত কিমান দিন হাৰি থাকিব চাৰ লওক দিয়ক ইমানটো ডাঙৰ ঘটনা হৈ যোৱাৰ পাছত বিয়াখন ইমান আহল বহলকৈ নাপাতো দে আপোনালোকে যি ভাল দেখে তাকে কৰক তেতিয়াহ'লে বৃহস্পতিবাৰ শেষ কৰি পেলাওঁ নেকি কামটা বৃহস্পতিবাৰ এৰা ইমান লৰালৰিকৈ মই কিন্তু তাক কথাষাৰ সুধিছিলোঁ হয় নেকি তেনেহ'লে হ'ব দিয়ক তেতিয়াহ'লে মই যোগাৰ পাতি কথা আছে মই যাওঁ থাকোঁ দে ভাল বাৰু যাওক
ইয়াত ভাল খবৰ এটা আহিছে নহয় গম পাইছে ই আমাৰ বাইদেউৰ পৰহিলৈ বিয়া বৃহস্পতিবাৰে আৰে তই তাতকৈ ভাল খবৰ এটা শুনিছ নাই সিদিনাখনে হৰিধনুও বিয়া বোলে তাতে মোৰ কি হ'ল শুন ঐ তোৰ খং উঠিছে নেকি খং উঠিছে বুলি ক'লে তই মোক কি আজিয়ে বিয়া কৰাবি নেকি তোৰ লগত বিয়া পতা খাম এই তেজনী ঐ আমাৰ বিয়া হ'ব নহয় বাইদেউ বিয়াৰ পিছতে ভিন্দৰ সৈতে আমি তহঁতৰ ঘৰত বিয়া ঠিক কৰিবলৈ যাম সঁচা বখলীয়া পেলাব বিয়াখনটো পালেহি তাৰমানে এই সুবিধাতে গোটেইবিলাক চেষ্টা কৰি পেলাম দাদাৰ বিয়া হ'ব দাদাৰ কইনা আনিম ঘৰ সোমাম এই সুবিধাতে উঠাই লৈ গুচি যাম চিন্তা নকৰিম তই ৰেডি হৈ থাকিম বুজিলি লা 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 ফাগুন ছয় লা 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 নাম কনপিটো কনপিটো মানে সৰুতে মানে মেলেৰিয়া বিৰাট কোবাইছিল নহয় মোক সেইকাৰণে পিছৰ নামটোত মানে লগালে পিটো বয়স 45 মানে 32তে বিয়া কৰিলো একদম প্ৰেমত পৰি কিবাৰে বিয়াৰ ভাল লাগিছিল আৰু প্ৰেমত পৰিলো যি 32তে বিয়া কৰিলো ল'ৰাটোৰ বয়স কিমান ল'ৰাটোৰ বয়সৰ কথাহে সুধিছো তাই 6 বছৰ বয়স পায়খানা কেনেকুৱা পায়খানা মানে চাম মানে আমাক একদম 30 ফুট মানে গাটা মানে তাৰ ওপৰতে বাঁহৰ চামটো দি দিওঁ তাতে মানে পায়খানা কৰে আৰু মোক সেইটো পায়খানা কথা কোৱা নাই নহয় এই ল'ৰাটো পায়খানা কেনেকুৱা ঠিক আছে মাকেহে জানো আৰু কেনেকৈ পায়খানা কৰে এইগিলা লাগিছে থাকে পাতলা নে ঢিলা এইকেইটা ঔষধ দি দিছো এই ফাৰ্মাচীৰ পৰা কিনি পেলাই খাবি আৰু শুন টেঙা খাবলৈ নিদিবি ছাৰ কথা এটা হ'ল নহয় ক শাক খাব পৰা না পাৰিব লাই শাক পাৰিব আৰু বোলে মানে হেৰি আমাৰ ঢেকীয়া শাক পাৰিব ইফালে মানে শুকান মাছটো পাৰিব পাৰিব হিজল মাছটো পাৰিব চব পাৰিব আৰু গাহৰিটো খাব পৰা না মোৰ মূৰটো বাহিৰে চব খাব পাৰিব দাদা হোৱা যা কিনো ডাক্তৰ তো ঐ বাবা
এইফালে মৰা একদম ডাক্তৰ নহয় এটা হাফ ডাক্তৰ না ফুল ডাক্তৰ যা 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 একো কাম নহয় তহঁতৰ স্যার স্যার মোৰ ৰাতিপুৱা পানীৰে গা ধুলে বৰ ঠাণ্ডা লাগে পানী নোখোৱাকৈ গা ধুবি যা ইমান ভিৰ হস্পিটেলত এইগিলা চিভিল হস্পিটেল না কি ইমান ভিৰ এইগিলা জম্পুৰী না কি ক'বাই নৰ ডাক্তৰখানা নে জম্পুৰী ৰামঝালি ঐ মইনা ক'ত মৰি আছা আহি পালা আহি পাইছো তো ডাক্তৰে কি কৈছি ডাক্তৰে কি কৈছ ভাল হৈছে কিবা মোক বস্তা দিছি না খেতিৰি মোক বস্তা দিছি মানে ডাক্তৰৰ মূৰতৰ বাহিৰে চব খাব পাৰে বোলে হয় না যা খাব দে ভালকে তোৰ কথা আছে আৰু বাৰকেও গেলে ন ভিতৰত সেইথৰি এই চাঁচে ৰ জানিকে যাবিনি এই কিনো লাজ কৰা ৰ এই চাঁচে ৰ সেইথৰি গেলে আৰু সৰু চলিতো লাজ কৰিব আৰু নেকি অকণক ভালকৈ কথাবোৰ বুজাই মেলি দি থৈ আহিবা ইটো বাচোন হ'ল এতিয়া যা তুমি ভালদৰে থাকিবা হা হ'ব হ'ব যা মই সোনকালে গৈ উভতি আহিম দেই চাহ খাওকচোন তামোল খাওঁ এতিয়া কওকচোন কি মন কৰিনো আহিলে কথা হ'ল কি এওঁ মোৰ খুৰখালী এওঁৰ বাইকক মই বিয়া পাতিছোঁ অৰ্থাৎ মই ভিনীয়ে এই বাইকক মোৰ তাত উলিয়াই দিয়াৰ পিছত দেউতাকৰ সৈতে ঘৰখন অকলশৰীয়া হৈ পৰিছে তাতে আকৌ শুনিবলৈ পাইছোঁ আপোনাৰ ছোৱালীৰ লগত এওঁৰ হেনো কিবা মনৰ মিল হৈছে এই মিলনটো অন্যফালে ঢাল নেখাওঁতে দুয়োটাৰ বিয়াখন পাতি দিয়াৰ কথাহে চিন্তা কৰিছোঁ এই ক্ষেত্ৰত আপুনি বা কি কয় কথাটো ময়ো ঘনুঘানাকে আৰম্ভে শুনিছোঁ ময়ো কথাটো বেয়া পোৱা নাই কিন্তু চিন্তা কৰিব নালাগে এই ক্ষেত্ৰত মোৰ ফাদাৰ ইন লৰ সম্পূৰ্ণ মতামত আছে হয় নেকি তেতিয়াহ'লে বিয়াখনৰ কামত সোনকালে আগবঢ়াটোৱে ভাল হ'ব নেকি তাই সোনকালে উলিয়াই দিলেহে আকৌ মই বাকী চাৰিজনীৰ কথা চিন্তা কৰিব পাৰিম বাপেকটোৱেতো কেতিয়াবাই ঘৰ বাৰী এৰিলে হ'ব শহুৰৰ লগত কথাখিনি আলোচনা কৰি দুদিনতে আপোনাক বিয়াৰ দিন তাৰিখ দি থৈ যাম হ'ব নে কি কম মাঘ ফাগুন ছয় তেতিয়াহ'লে আমি উঠোঁ আপুনি যে আহিছে খুব ভাল কৰিছে মই আপোনাৰ আশাতে ৰখি আছো আৰু মোৰ এটাই ল'ৰা আৰু আগতো নাই পিছতো নাই তাৰ কিবা এটা উলিব বিৰাট বেয়া লাগব আৰু
এই ৰঙাই বেজ থাকোঁতে আকৌ চিন্তা কৰিব লাগে ৰে চিন্তা কৰিব নালাগে গোটেই পৃথিৱী গ'লো কোনো ডাক্তৰে তাক ভাল কৰিব নালাগে নোৱাৰিব সেইকাৰণে আপোনাকে মাতছো আৰু মই আছো মই আছো এতিয়া ল'ৰা মাত একো বন যাই দিওঁ নহয় ঠিক হৈ যাব ঐ ফেচুলকা ঐ ৰাংঢেলি কি খনি এইটো খালি লোকৰ ঘৰে ঘৰে টিভি চাই ফুৰে কাম চাম নাই ঐ ৰাংঢেলি কি হ'ল মানে মোৰা কি হ'ল কি হ'ল কি এটা বাৰী আছা থিয়েটাৰ কি আটা পাৰি আছা দেখা নাই নেকি কোন আহিছে আমাৰ বেজ দেউতা আমাৰ ল'ৰাটোক ভাল কৰিব আহিছে তোৰ খবৰ নাই নেকি মই যে ঢেকি দি আছো গম পোৱা নাই কিনো মাইকি এইটো সেইখিনিত ল'ৰাটো খেলি আছে আনি দিবা নোৱাৰে বেস্তুৰ ওচৰত মোৰ বডি এইটো তোৰ বডি এইডাল তই তাক দাঙি লৈ আহিব লাগিব মই কিয় দাঙি নিম মোৰ বাহাদুৰি আছে মই বেলেগ যোৱাই মই ঘৰ যোৱাই বাহাদুৰি আছে অ বেজতা এইটোৱে ল'ৰা নহয় একদম এটাই ল'ৰা একদম মই মৰমৰ মোৰ ভালকে চাব লাগিব চিন্তা কৰিব নালাগে আনিছো নহয় এটা চুৰত না ঢেকীয়া এইটো ঢেকীয়া ইমান কম হলে হ'ব নহয় পাবলৈ নাইতো ওম শ্ৰী কৃষ্ণায় নমঃ ওম জয় শ্ৰীৰাম কৃষ্ণ নাম সজৰা কুমাৰ সৰকে আত্মন মোপি সিম ই ৰূপ ৰূপসলে ৰকম সৰকুমাৰী মন ৰকমান শ্ৰী কৃষ্ণ ওলা বজনা মে हमरा সজৰা কুমাৰ সৰকে তনগত মোপি সিম ই ৰূপ কেবল সৰসলে ৰকম আবে ছন সৰম মিমানি মন ৰকমান শ্ৰী কৃষ্ণ এগাল বগে দিছু এতিয়া Camino, Luciano. Si তুমি কি কৰা ইমান জোৰত টানা না ভালো লঙা যদি লৈ কি কাম ভালো কামি যাব কি কৰা বানিব লাগিব এই ধর আপনার লড়া ফিটিং একদম ফিটিং ভাল হব না 3 দিনৰ পাছত আপুনি গাঠি খুলি দিব লড়া ফিটিং ও ৰংগেলে আমাৰ বেজাৰ কাৰণে কিবা দক্ষিণা লয়া শুনবা লাও বেগনা কিবা কুমৰা সমৰ পালে লয়া শুনকা মোৰ কাম আছে ৰ একদম বঢ়িয়া ফিটিং কসাই 3 দিনৰ পাছত ভাল হ'ব 3 দিনৰ পাছত ভাই কসা না মিছা কসা এফালে যাব ৰঙা বেজটো বিৰাট ভাল মানে এইটো নবমী এই সঁচা প্ৰেম চিৰযুগমীয়া হৈ থাকিবনে বাৰু থাকিবতো কিয় নাথাকিব সঁচা নবমী সঁচা মই মৰি যাওঁ নবমী মই অধীৰ হৈ পৰিছোঁ নবমী কালি মানে ভিনিও খবৰ এটা লৈ আহিবি কালি চাওচোন সময় পাও না নাপাও
এই আকৌ কি হ'ল তই কান্দিছ কিয় হিন্দু আহিছে নেকি মোৰ সকলো শেষ হৈ গ'ল পিতাই হিন্দু আকৌ কিবা হৈছে নেকি ৰচোন কি কি কচোন মই এইখন ঘৰৰ পৰা গুচি আহিলো পিতাই একেবাৰে গুচি আহিলো একেবাৰে গুচি আহিল কি কি বলো কিছু ঐ কথাটো কি কচোন তই কথাটো খুলি কচোন কি হৈছে তই এনেদৰে কান্দি কাটি ইয়াত বহি আছ যে শুন তোৰ এইবোৰ কি হৈছে শুন তই আজিকালি কিয় কুকুৰৰ দৰে আচৰণ কৰিবলৈ লৈছ মই কুকুৰৰ দৰে আচৰণ কৰিছো মাক ফাগুন চৈত যাৰ কাৰণে তাই আজি তোক এৰি আমাৰ এই ঘৰখনক এৰি চিৰদিনৰ কাৰণে মাকৰ ঘৰলৈ গুচি গ'ল নৱমীয়ে মোক এৰি মাকৰ ঘৰলৈ গুচি গ'ল কুকুৰৰ তেজেৰে কোনে মোক জীয়ালে মৃত্যু থুমুকিৰ তুমিও গলাগৈ প্ৰেমৰে শিকৰি কিয় ভাঙি চিঙি কুকুৰৰ তেজেৰে বহুতো আশালৈ জীৱন মৰহিলে পাই হেৰুৱালো মই নোপোৱাৰ বেদনা কোনেনো বুজিব শুনিবানে কাষতে কুকুৰৰ তেজেৰে
কিনো পালো জীৱনত মই কোন বাটেৰে মই যাওঁ মৰম নামৰ সাগৰত মই মেলি দিলো মোৰ নাম মাছ সাগৰতে মই অকলে অকলে বতাহীন নাও লৈ ঘনে ঘনে ডুবিলে ডুবিলে মাছ সাগৰতে নেদেখো কাকো যে নোপোৱাৰ বেদনা কোনেনো বুজিব নেদেখো পোহৰৰে বাট কুকুৰৰ তেজেৰে কোনে মোক জীয়ালে মৃত্যু থুমুকিৰ তুমিও গলাগৈ প্ৰেমৰে শিকলি কিয় ভাঙি ছিঙি থৈ কুকুৰৰ তেজেৰে হয় হয় ছাৰ হ'ব ছাৰ হ'ব ছাৰ মই এতিয়া থৈছোঁ হ'ব আপোনাৰ নাম পুতুল খনিকৰ ছাৰ আপুনি পুলিচৰ চাকৰি কৰিব পুলিচৰ চাকৰি এইটো বডিনে নাই নাই পাৰিব কিয় চিন্তা কৰিছে ছাৰ সঁচাকৈ যদি আপুনি মোক চাকৰিটো দিব খুজিছে তেতিয়াহ'লে ছাৰ মোৰ পৰিয়ালটোক এটা ডাঙৰ উপকাৰ কৰা হ'ব ছাৰ আমি যিটো কাম এবছৰে ধৰি কৰিব নোৱাৰিলোঁ সেই কামটো আপুনি খুব কম সময়ৰ ভিতৰত কৰি দেখুৱালে তাৰ বাবে মই ছাৰৰ ওচৰত কথাবিলাক কৈছোঁ আৰু ছাৰেও ইতিমধ্যে আপোনাৰ এপইণ্টমেণ্ট লিখিছে পৰহিলৈ আহি চাকৰিটো জইন কৰক মই এপইণ্টমেণ্ট লেটাৰ আনি ইয়াত থৈ দিম হ'ব ছাৰ মাঘ ফাগুন 6 মুখত পুলিচে ধৰিছে পুলিচে ধৰিছে কেনেকৈ ক'ৰ পৰা জানো এটা অচৰিত ধৰণৰ মানুহ আহি কুকুৰটোৱে শুই মালটো উলিয়াই দিলে আৰু তাক পুলিচে লৈ গুচি গ'ল লেখা কেনেকুৱা খৰকত নাজানো মানুহটো একেবাৰে আনকমন চুলিবিলাক বন্ধা হাত ভৰিবাৰ দীঘল দীঘল মানুহটো দেখিলে মই চিনি পাম মানিব লাগিব পুতুল দেই ভগৱানে তোৰ লাইফ একেবাৰে ফিটিং কৰি পেলালে
স্যার স্যার নমস্কাৰ স্যার মই পুতুলৰ মাক কালি তাক কোনোবাই উঠাই লৈ গ'ল স্যার পুতুলক উঠাই লৈ গৈছে হয় স্যার আপোনালোকে এতিয়া সোনকালে কিবা এটা কৰক স্যার মই কি কৰিম স্যার সিয়ে মোৰ একমাত্ৰ আশা ভৰসা থল হ'ব আপুনি অলপ আগবাঢ়ক আমি আমাৰ ফৌজ পঠাই আছো হয় স্যার সোনকালে কৰিব হ'ব যাওক হেল্ল' নমস্কাৰ মই পুতুললৈ কৈছোঁ হয় হয় ঠিক আছে আমি এতিয়াই গৈ আছোঁ ফাগুন চৈত যি কৰিছোঁ মই সমাজৰ ভালৰ কাৰণে কৰিছোঁ চিন্তা কৰিব নালাগে ভিতৰত একো এফেক্ট হোৱা নাই এতিয়া মাত্ৰ তেজৰ প্ৰয়োজন হ'ব তেজৰ কাৰণে চিন্তা কৰিব নালাগে তেজ মোৰ ছোৱালীজনীয়ে নিজেই দিব এক প্ৰকাৰে ঘটনাটো ঘটিল ভালেই হ'ল এতিয়া এই কুকুৰৰ তেজবোৰ আঁতৰি মানুহৰ তেজ সোমাল এই হৈ নহয় এই চিলাইটো শেষ হ'ব হৈছে বুজিছ গাড়ী এখন ঠিক কৰ হৈ যা গাড়ী ঠিক হৈ যাব ভিলেনে নি ল'ৰা চেছ কৰি পেলালে আমি আকৌ মানুহৰ ব্লাড ভৰাই ল'ৰা ফিটিং কৰি পেলালোঁ মানুহ ফিটিং হ'ল যেতিয়া গাড়ী ফিটিং হৈ যাব আহিলোঁ হওক দে চৰকাৰে যে আকৌ সেই ভিনিয়াক চকু মেলি চালে কি ভগৱানে পিছে হেৰি নহয় এই তই সেই মোমা এটালৈ এপাক গলি নাই যোৱা সময় পোৱা নাই তেত্তেৰি সময় পোৱা নাই আৰু চৰকাৰেনো সময় পাব কেতিয়া নহয় মানে ঘৰখনত দেখোন ইটো পিছত সিটো সিটো পিছত ইটো হৈ আছে এই পাৰিলে সোনকালে এপাক গৈ আহ হ'ব মই কাইলৈকে যাম যাবি যাবি দেই এতিয়া গৈ থাকোঁ গৈ থাকো মই আকৌ সেই গৰুকেইজনী তোৰ চপাবলৈকে আছে ঠিক আছে গৈ থাক দেই একদম 2 নম্বৰ বেছিলা কাম নাই অ মামা মামা কোনে এই মই অকণ কোন অকণ এই মোক চিনি পোৱা নাই মই অকণ এই অকণ বইলেল হন অকণ ঐ অকণ অকণ থিয়েটাৰত তলনা খোজ কৰিব পৰা নাছিল হাতো কিবা হৈ আছিল হন এতিয়া মই ভালে গ'ল নহয় একদম ফিটিং নহয় একদম ফিটিং মই বিয়া পাতিলোঁ বিয়া পাতিলে থিয়েটাৰত নকবি আমাৰ বাবাটো মানে একদম এই বেমাৰ কেমা এইগিলা বেণ্ডেজ লগাই দেখছা না 2 নম্বৰ বেণ্ডেজ কামে নাই এইগিলা ভাল না তই কেনেকৈ ভাল হ'লি এই মোৰ ভালে গ'ল মই ফৰ্মুলা এটা আছিল ফৰ্মুলাটো ইউজ কৰিলোঁ ভালে গ'ল ফৰ্মুলা আমাৰ বাবাটোকে ফৰ্মুলাটো ব্যৱহাৰ কৰা আৰু ইয়াৰ ভাল হ'বলৈ এটাই ল'ৰা আৰু মোৰ ভালকৈ দিম ঠিক 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 ভালে যাব ভালে যাব ভালে যাব ৰামধালে ঘনীটো ক'ত থাকে ৰামধালে কি হ'ল কি হ'ল এই মোৰ ভাগিন আছে আমাৰ অকণ হয় নেকি কৃষ্ণ ভালনে ভাল 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 মোৰ ভাল ভাল মোৰ ৱাইফো ভাল ই আমাৰ অকণ একদম কি ইয়াৰ নিচা আছিল এতিয়া ভালে গ'ল নহয় ভালে গ'ল নহয় মস্ত কেনেকে এই মই এটা
ফৰ্মুলা এটা আছিল ফৰ্মুলাটো ইউজ কৰিলো ভালে গ'ল কিয় নহ'ব এইফালে গ ইয়াতে এটা কাম কৰ ইয়াৰ কাৰণে চাহ এটা বনাই দিওঁ কি ফুচুৰ ফাচাৰ কৰি আছা বেমাৰটো ফৰ্মুলাটো কৈ দি আৰু তই চাহ এটা দি চাহ এটা আপুনি কওক যাওক হ'ব 3 দিন সময় দিছিল কোনে এই আমাৰ বেজে এইগিলা একদম বান্ধি থৈছিল হয় না এটা বান্ধি থৈলা এই খুলি দিলোঁ না ভালে হোৱা নাই দেখোন বহুত ভাল হ'ব এটা ফৰ্মুলা আছে ফৰ্মুলা মতেহে ভাল হ'ব বেমাৰ তেনেহ'লে হেৰি নহয় ভাগিন আজি তই ফৰ্মুলাটো দিয়ে ইয়াত একদম ভাল কৰি এটা ল'ৰা মোৰ কিবা হ'লে পেলাম দুখ নকৰিবি ফৰ্মুলা দিম নহয় ভালে যাব বেমাৰ মই সেইটো যেতিয়া চিন্তা নাই অকণমান এই দিয়ক তাক অকণমান এই দিয়ক মানে মোৰ বহুত চিন্তা এইফালে খুৰখালিৰো চিন্তা ইয়াৰো চিন্তা একদম মৰি গৈছোঁ মই কিন্তু হ'ব মোৰ মৰি গৈছোঁ না কি অঁ কিন্তু চিন্তা কৰিছা ফৰ্মুলা পাই গলো ল'ৰা ঠিক কৰি দিম ল'ৰা আছিল 0 এতিয়া হিৰো হৈ যাব আচ্ছা ঠিক কৰি দিম দেই ঠিক কৰি দিম কেনেকৈ আছিল প্ৰথম পাই গলো পাইছা Shashkari Pelale.